তাৰ ভিতৰত 95টা কথা মিছা কথা কৈ কেনে মই আজি MLA এই মোৰ ধৌদা কুকুৰকেইটা কৈ গেল এই মিথুন তনুক এনাই মই খাই নাই ভোজৰ খাই এনাই ৰাখছো নেকি কক বস এ পাৰিছো আৰু সেই ছাতা ধৰাটো ক'ত এই তোৰ যি খোল খালি হয় না কি তাক মই চাই আছো এতিয়া মই আগৰ বগা পা হৈ থকা নাই কিন্তু কথাটো মনত ৰাখবি ছাতা তাৰ কটিতে ঘুমাই মুখে দি উলাই দিম ছাতা যাতে এটা মোৰ মাথাৰ ওপৰত থাকে আছে আছে আৰু তই কি হাত দুখন পিছফালে যি মোৰ কান্ধত থাকিব লাগিব হাত আৰু সব ৰাইজৰ যাতে মানুহ আহিলি তাতে গেটৰ পৰা ভিতৰত সোমাব নোৱাৰে কিন্তু নৰে নৰে মই আছো ইয়াতে নৰে আৰু এই মিথুন আমাৰ সেই ডাঙৰ টাপলাৰ কুকুৰটো ক'ত এই গেটিতে বান্ধ আছে মানুহ আহিলি কি ভোক ভোকাব আগত নহয় এটা এৰি দি থবি হ'ব যাতে দগা বখৰা কৰে কিন্তু তাক এনাই গেছৰ সেই বইলাৰৰ হাত দিলে খুৱাই থকা নাই দোকানৰ পৰা আনি আনি ছাৰ আপোনাৰ ফেন হওয়া বুলি মোক চবে জানা আহিছি এতিয়া মই ৰাস্তা ঘাটে গেলি ঘৰ লাগে অৰুণ লাগে কিবা লাগে চব সুধি থাকে মোক চালাক চাকা লাকা 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 বম ইলেকশ্যনৰ প্ৰচাৰ কৰোঁতে মই কি কৈছিলো প্ৰথমতে পকেট গৰম তাৰ পিছত ৰাইজক মৰম প্ৰশাসনৰ সিগলা ডাইলগ মনত আছে নে নাই তোৰ আছে আছে তে কি কৰিবি এইগলা মোৰ আগত কৈ আছা হয় নেদাও ৰাইজৰ সমস্যাৰ কথা যাতে মোক নকওঁ হ'ব ঠিকাদাৰৰ কমিশ্যনৰ কথাটো খালি মোক কবি বাকী এইগলা ৰাইজৰ কথা মোৰ আগত ক'বা নাবি মাথাটো গৰম কৰি দে আৰু সি অংকু কোন না কি ঐ তাক গৰম পানী আনবে হাতিছিলো এতিয়া গেলে আহিব না যি মই কিন্তু পিয়ে তোক দাৰে দাৰে কৈছো কিন্তু বাৰে বাৰে কৈছো মিথুন তোক মই কিন্তু এতিয়া আগৰ বগা হৈ থকা নাই এতিয়া বগা উদ্দিন কথাটো মনত ৰাখি কৰবি আনবে দি চাকটা দুবৰতে বুঝছি ডেইলি যে 700-800 টকাকে নিয়া তই কি কৰি থাকা মদ খাই পেটটো বনাইছা এই ছাতা যোনদিনে ভূতে ছাতা নহয় তোৰো চাকৰি নহয় বুলি ভাববি আর নুফুটে বস উপর দেখি তালি লু মারিম ঠিকে আছে মুঠিতে মোক সমস্যাৰ কথা নকবি তই ছাতা ধৰা ছাতা মেজটা কথা নকয় বাবা মই আগৰ বগা পা হৈ থকা নাই এতিয়া বগা উদ্দিন মই কথাটো কৈ ল'বা দি এই ছাতা তোৰ দায়িত্বত আছে তই যেনকে ৰাখা সেইটো তোৰ যেতিয়া গেলি ছাতা থাকবো তোৰ চাকৰি থাকবো বুঝছে না আৰু পানী এইটো কি দেখলো এই মাত্ৰ কৈ উঠিলো মই বগা আপা নহয় এতিয়া বগা উদ্দিন বস আসিলো রাতি মাল খাই খাই গিলাসটো আনা গিলাস দে ভাঙছি হয় নেকি এই সিলি কৰি পেৰা আহিলে যা নতুনকে পানী লৈ আহ কি গিলা তোৰ সেইটো খোল খালি নে কি আছিল তই আনি ফেলে মোক তাড়াতাড়ি আনি ঘুমাই দিছিলি হাতে ভৰি ধৰি পেলাই মিথুন তোক মই পিয়ে কৰি ৰাখিছিলো তই হাতে ভৰি ধৰি ধৰি তোৰ গোটাই বংশগোষ্ঠী মোৰ তাতে সোমাই দিছে মই বয়া পোৱা নাই কিন্তু এইগিলা কি কৰি আছে পানীৰ গিলাচত চুলি নহয় বস আকৌ নপৰে নেক্সট টাইম যদি এটা ভুল হয় গোটাই তহঁতক গোটাই পৰিবাৰক খান্দানকে গোলটা মাৰি উলাই পেলাই ধুবৰি নিয়া আনিম মোৰ কাৰণে নাই বস ভুল নহয় মই কিন্তু আগৰ বগা আপা নহয় বাৰে বাৰে কৈছো বগা উদ্দিন কিন্তু এতিয়া মই এবাৰ কিন্তু ঘৰৰ লিষ্টত আমাৰ দুৰো নামটো থাকবেই লাগব ইলেকশ্যনৰ টাইম কম লাগছিল নেকি এক সেকেন্ড আমি তো ভোট দিয়া নাছিলো আমি বাতি ছবি দি ভোট দিছিলো কিবা এটা করবে লাগবো তথাপি করবে লাগবো ও বগাউদ্দিন সাহেব আপনার ঘৰত পাম বুলি ভাবাই নাছিলো ইমান ডাঙৰ মানুহ বাপৰে বগাউদ্দিন সাহেব এই ভৰি ধৰবা নাংগে বাপা কি ভাষা গুৰ কম কি আছে মই তো বগা আপা হৈ থকা নাই বগা উদ্দিন ঐ মিথুন ইগলে কি ইগলে ভিকু মোৰ তাতে কি গামছা দিছি বন্ধ গামছা কুকুৰটো বাটতে থোৱা আছিল ডাঙৰ টাকলাৰ কুকুৰটো ক'ত গেটিতে আছে বস গেটতে আছে তেতিয়া এই ভিখাৰী দুটো এটা কেনেকে প্ৰৱেশ কৰিব পাৰিলে এটো মই নাজনো মাথাত টুপি আছে সেইকাৰণে কিন্তু মোৰ মাথা ঠাণ্ডা আছে নহলি এটা দৌৰাদৌৰি কৰি দিলো হয় মই কিন্তু ও স্যার এর কথাত বয়া নাপো স্যার আমার ঘৰত খাবার কাৰণে ভাত নাই এখন গামছা আমি পেটত মাৰি থাকো সেই গামছাখন আপোনাক উপহার দিছিল বয়া নাপো স্যার বয়া নাপো স্যার বয়া পোৱা নাই ৰতন দে মোক এটা সন্মান দিছে মই ভালে পাইছো কিন্তু মোৰ লুঙি হেনতকৈ বয়া গোন্ধাছিলে গামছাখনত মোৰ চক্কৰ আহি গৈছিল ও স্যার আপনার মুখে দিয়ে যে সঁচা কথা ওলাক না আপনার জিলুগি বয়া গোন্ধলে মকলটো আপনি বিশ্বাস নকৰে তই গলি বিশ্বাস নকৰো লুঙিৰ দায়িত্ব কক কানছিলি তই তোৰ খোলখালি কোনোবা কালু নে ভালু সি ক'ত গেল আছে কালু আছে মই চাই আছো কিন্তু তাক এই বয়া লুঙিৰ গোন্ধত তাক খুৱাই থাকিম 24 ঘণ্টা তাৰে চুত গম পাব সি লুঙি ধুবা লাগে নে নালগে ঐ ইমান তহঁতে মোক সন্মান দেখা নালাগে বাবা আৰে ব আৰু এই অংকুকুৰ ক'ত গেল এই মিথুন অংকুকুৰক যাচোন মাতচোন যা এই কুকিজ বিস্কুট দি চাহ দিবা দি এন্দক লাল চাহ যা আদা ধুনীয়াকে পিচি দিবি ও বাস আপনি শাদি বা চেনি নাই সালা কে গাইলো নাকি আই কালি তো 5 কেজি চেনি আনছিলো আই আৰু তোৰ চকুত কি হল কালি মাছি আলু মাছি তাক লুমিৰ দায়িত্বত ৰাখাই বলেছি
লুঙি ধুবা এৰি ফেলে সি মাৰামাৰি কৰি ফেলে ফাল্টু কৰি থাকে তে বাপি ইয়াত তহঁতৰ সমস্যা গিলে কচোন কি সমস্যা আমাৰ হাগবেৰ কাৰণে লেট্ৰিং নাই, আমাক এটা লেট্ৰিং দিবা লাগে। তহঁতক এটা লেল ফেলবা মাতা নাই ওপৰত বহি ফেলে কচোন সমস্যাটো কওঁ হাগবেৰ কাৰণে লেট্ৰিং তাতে যা এই গৰমত হোৱাই থাকিব পৰা নাই এই ভোজৰ খাই মিথুনটো ক'ত গেল এই মিথুন অ ছাৰ আছো চালা মই লুঙি দি বিচপে লগা আছি নাই দিছো যা বিচ দেখো তহঁতক মই দেখা নাছিলো তহঁতে বেলেগ ড্ৰেছ পিন্ধি আছিলি নেকি ইলেকশ্যনৰ সেইকেইদিন আপোনাৰ লগতেতো আছিলো আমি, আপুনি এতিয়া চিনি নাপাওঁ বুলি কৈছে ইলেকশ্যনত জিকাৰ পিছত। নাহে না, বহুত বেয়া কাম কৰিছে আপুনি এইটো। কিমানটা খানা খুৱালো সেই কচুৰ টাপলাই দি ব্ৰইলাৰৰ টাপলাই দি সেইগিলা খাইছিলি নে না তহঁতে আকাশ ভাতত যদিও 250 টকাকে হয় পথাৰ টাপলাইও দিও তহঁতক মাজে মাজে খুৱাইছিলো মই সেইগিলা কিমান টকা মোৰ গেছি আজি আৰু কি এইগিলা লেট্ৰিন কি লেল ফেলে আছা আমাৰ হাগবেৰ লেট্ৰিং নাই। হাগবে লেট্ৰিনত হাগবে নাগে মই নিজে তাৰ লুঙি উল্টে তাতে পথাৰৰ মাজত হাগবে লগা হৈছিল এটা নাইমত এতিয়া মই নামত উঠাৰ লগে লগে লেট্ৰিন লগা হয় না তহঁতক আপুনিতো বহি আছে, যা বললে পাৰো থাকবি বেলেগ সমস্যা আছে যিহেতু কওঁ ঘৰো নাই আমাৰ। ইমান দিনে ক'ত আছিলি হা সেই নিয়া গিলাক দেখা নাই 2-3টে টিং মাৰি মাৰি 2-3টে ঘৰ একোটা হৈ যায় তহঁতে অসমীয়া হৈ ফেলে ঘৰ একোটা বনাব পৰা নাই উঠ ভালকে বহ তহঁতক মই সেই কাটা বিস্কুট না হালবা কুকিজ বিস্কুটে দি চাহ দিম খাবি আৰু যাবি দুটুকুটো ইলেকশ্যনৰ টাইমত আমাৰ লগত দেখা নাছিলো। মইতো লাক্সাৰী খাই পেলাই ব্লাৰ দেখি আছিলো তাৰো সন্দেহ এক মই দেখা আন পাছলো নেকি আল্লাহ কসম আছে ভোট দিছি না দিয়া না মা কসম দিছো মইও দিছো কিহত দিছা এই আমি যি বস্তু আছে সেইটো দিছো কিহত দিছা ইলেকশ্যনত ভোট দিছো ইলেকশ্যনত ভোট দিছা মোৰ ফটোটো কি আছিল মনত আছে না নাই সুইচটো মনত আছে কোনটো কৈ ল ও বস দিয়া নাই এনে কছি আল্লাহ দিছো কসম দিছো মা কসম দিছো বুলি কৈছো না দিছো দিছি নেকি বাদ দিছো চাহটো খাচোন তহঁতে বহচোন বহ বস পুরা পাগল তালা মাত্র দিছি আর কোন চা হবা লাগা মানুষ আছে বুড়া নিজে আহি কেনে মুখখান চাই কেনে বুড়া চা দিব হা তই মোৰ পেপাক বুঢ়া বুলি কলি নহয় স্যার বুড়া স্যার বুঢ়া ছাৰ যা এ তোর কথা কান্দু গিলে মই সহ্য করবে পারে না এ নামে দিছল তুই কেইবার দাউরিলি সাহর নামত আকবার তাক চা দি তাক আকবার পানি দি একেখান ইলেকশনের আগুর মুখ না পিছুর মুখ তোর হিসাব আছে কিবা এইখান মইতো সেইকেইদিন তুমি চানই চব ইলেকশ্যনৰ মন্ত্ৰী বিধায়ক চবকে পইচা চইচা দি ফেলে কিবাকে পাৰ্টি কিমান পইচা মোৰ খৰচা গেছি এইখান আগৰ মুখ না পাছৰ মুখ মই কিন্তু ধৰবে পাৰা নাই তুমি চচোন ওই না ইতে হিসাব নিকাশ বরাবর হবো একেখান ইলেকশনের আগুর মুখ না পিছুর মুখ সেঙে বেঙে আহি কব যে মই ভোট দিছো আপনাকে ভোট দিছো আপনাকে জয় করছো গতিকে ইতিয়া মায়েরে আহক মায়েরে আহার পিছু সব বরাবর হবো এ না কলে আসো একেখান কে ইতিয়ার মুখ চাবা তুমি আহি ও মোক দুখান চাইডৰ পৰা চাবা লাগব তাৰ পিছত দেখুৱাব পাৰিম এ ৰ মই জখি আছো নহয় এই চা আগতেতো এক দেখা নাছিলো ওই এক দেখছিলি না নাই ও ই ৰ বাতিৰ ছবিত গৈ ৰ মেইন মানুহটো এইবাৰো কিজানি ভাল মানুহে জয় হৈছে আমাৰ দলাংখন হবা লাগে হবা লাগে তো অলপ চাটালো ও স্যার গো স্যার আমাক চিনি বেছি না আমি যে নদীটোৰ সিপাৰে ঘৰ আমি দলঙৰ সকামত আছিলো বাপ ৰে গোটা অসমখনৰ সমস্যা মোটাকাই লৈ আহিবি নেকি চবে এ দে ব এ বাপা অলপ সিফালে যা মোৰ বৌ দিয়ে এই অলপ পিছিছো আৰু দে ব ও বাবা ও এই দুখন মুখুমা দেখা নাই ইলেকশনের আগত আজি তো সমস্যা লৈ ফেলে আছি তোর ওচৰত হেই মই যাবা কেইদিন হলাই স্যার সব সমস্যা যে মোটাকাই লৈ আহিছা আগতে কি কৰি আছিলি লেংকি মাৰি তো নদী ইপাৰ আছিলি এতিয়া তহঁতক দলাং লগা হ'ল হা মই যাবা 2 দিন হয় নাই আর তখন দেখলে আবরাক জাবরাক কথা কইবে না মোর তাতে সময় নষ্ট করবে না বুঝছে না আগাও লাগছি মোর মই যাও আর ও স্যার এ আমার সমস্যা গিলা কি হবো সমস্যা কি সমস্যা হ্যাঁ তহঁতৰ ইলেকশ্যনৰ আগতে কিমান লাখ লাখ টকা মই তহঁতৰ নাম খানাৰ নামত উলিয়াইছো এইগিলা এতিয়া উঠাব লাগিব না নাই যদি দলাং বনাও ৰাস্তা বনাও মই সেই পইচাটো ক'ৰ পৰা উঠাম হা ভোটৰ নামত দিলি হেই মা দেউতাটো তোক চিনিয়ে নাপায় তহঁতক ও স্যার আপনি ভোটত জিকপাৰ কাৰণে কি করছি আমি নাজনো বুলি ভাবছি নেকি আমি জানছিলো আপনি 2 নম্বৰ বুলি সেই কাৰণে আমি ক্লিয়াৰ ভোট নদিলো হয় না নাই আপনি বেছিভাগ মানুহকে মদ আৰু মাংস দি কিনছি আৰু হে মিয়া মাখানৰ মাজত
লুঙি আৰু টুপি পিন্ধি কেনে ভোট লৈছি সমস্যা সমাধান নকৰি কেনে মানুহ শোষণ কৰিলে নহব নহয় আপোনাৰ তলত কাম কৰা চাঞ্চা কেতিয়াও আপোনাৰ লগত থাকি সুখী নহয় এহঁতক কিমান চেলাৰ দিও তাকে সুধিলা তোক কিমান দিও 40,000 হয় নে নহয় আৰু তো 30,000 তো সুধিলা ইহঁত মোৰ লগত থাকি সুখী হয় নে নহয় নহয় পইচা সব সুখ নহয় স্যার আপনি আমার কুত্তার দরে ব্যবহার করে রাখছি আমাৰ সন্মান নহক দিছি আজি প্ৰেমত ধুই যাতা তহঁতে কি বহি আছা হাতে বগাউদ্দিন মুৰ্দাবাদ বগাউদ্দিন মুৰ্দাবাদ ঐ বাপা হাত কি কৰি আছা তহঁতে যি সমস্যা আছে কও বাপা আৰে সমাধান কৰিম ইমান হাল্লা নেতা আমাক নালাগে মই সমস্যা সমাধান কৰিম তো এতিয়া মিডিয়া মাতি নকৰব বাপা আৰে মই সমস্যা সমাধান কৰিম নাই এতিয়া মিডিয়া মাতি ঐ কি নকৰে এনে লুঙি টুপি খুলি এৰ বনি কি এই বাপা আৰে পলাবা লাগিল দে